আজি আমি আলোচনা কৰিম HSLC 2023 ছ'চিয়েল ছায়েন্সৰ ইতিহাস খণ্ডৰ দ্বিতীয় অধ্যায় মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম। ইয়াৰ যিকেইটা MCQ কুৱেশ্যন আছে সেই MCQ কুৱেশ্যনৰ বিষয়ে আলোচনা কৰিম। এইটো চেনেলতে দশম শ্ৰেণীৰ সকলো ছাবজেক্টৰ MCQ কুৱেশ্যন কেইটা প্ৰদান কৰা হয়। গতিকে তোমালোকে যদি MCQ কুৱেশ্যন কেইটা চাব বিচাৰা তেনেহ'লে আমাৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিবা। বলক ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। 1 নম্বৰ কুৱেশ্যনত আছে সত্যাগ্ৰহ গান্ধীজীয়ে পোনপ্ৰথমবাৰ ক'ত প্ৰয়োগ কৰিছিল? অপশ্যন এ চৌৰি চৌৰাত, অপশ্যন বি অসমত, অপশ্যন চি দক্ষিণ আফ্ৰিকাত, অপশ্যন ডি উত্তৰ আফ্ৰিকাত। উত্তৰটো হ'ল অপশ্যন চি দক্ষিণ আফ্ৰিকাত। দ্বিতীয়টো কুৱেশ্যন হ'ল সত্যাগ্ৰহ শব্দৰ অৰ্থ হ'ল অপশ্যন এ অহিংসা, অপশ্যন বি সত্যৰ পথত চলা, অপশ্যন চি দুৰ্বলতা, অপশ্যন ডি সত্যৰ প্ৰতি আগ্ৰহ। উত্তৰটো হ'ব অপশ্যন ডি সত্যৰ প্ৰতি আগ্ৰহ। 3 নম্বৰ কুৱেশ্যনটোত দিয়া আছে যে সত্যাগ্ৰহৰ ভিত্তি কি? অপশ্যন এ সত্যৰ প্ৰতি আগ্ৰহ, অপশ্যন বি সত্য, অপশ্যন চি অহিংসা আৰু অপশ্যন ডি আইন অমান্য। উত্তৰটো হ'ব অপশ্যন চি অহিংসা। 4 নম্বৰ কুৱেশ্যনত দিয়া আছে যে গান্ধীজীয়ে ভাৰতত কেতিয়া সত্যাগ্ৰহ আৰম্ভ কৰে? অপশ্যন এ 1921 চনত, অপশ্যন বি 1919 চনত, অপশ্যন চি 1917 চনত, অপশ্যন ডি 1922 চনত। উত্তৰটো হ'ব অপশ্যন বি 1919 চনত। 5 নম্বৰ কুৱেশ্যনটো আছে যে কিহৰ বিৰুদ্ধে গান্ধীজীয়ে ভাৰতত সত্যাগ্ৰহ আন্দোলন আৰম্ভ কৰে? অপশ্যন এ আইন অমান্য আন্দোলনত, অপশ্যন বি সাইমন কমিশ্যন, অপশ্যন চি খিলাফত আন্দোলন, অপশ্যন ডি ৰাওলাট আইন। উত্তৰটো হ'ব অপশ্যন ডি ৰাওলাট আইন। 6 নম্বৰ কুৱেশ্যনত দিয়া আছে যে কেতিয়া গান্ধীজীয়ে তৃতীয়বাৰৰ বাবে সত্যাগ্ৰহক কৌশল হিচাপে ব্যৱহাৰ কৰিছিল? অপশ্যন এ অসহযোগ আন্দোলনত, অপশ্যন বি আইন অমান্য আন্দোলনত, অপশ্যন চি ভাৰত ত্যাগ আন্দোলনত, অপশ্যন ডি অসম আন্দোলনত। উত্তৰটো হ'ব অপশ্যন এ অসহযোগ আন্দোলনত। 7 নম্বৰ কুৱেশ্যনটো হ'ল ভাৰত আৰু পাকিস্তানৰ সীমাৰেখা কি নামেৰে জনা যায়? অপশ্যন এ চুমেং লাইন, অপশ্যন বি ৰেড ক্লিফ ৰেখা, অপশ্যন চি ব্ৰেইন ৰেখা, অপশ্যন ডি এটাও নহয়। উত্তৰটো হ'ল অপশ্যন বি ৰেড ক্লিফ ৰেখা। 8 নম্বৰ কুৱেশ্যনটোত আছে যে দ্বিতীয় বিশ্বযুদ্ধ কেতিয়া আৰম্ভ হয়? অপশ্যন এ 1914 চনত, অপশ্যন বি 1938 চনত, অপশ্যন চি 1939 চনত আৰু অপশ্যন ডি 1947 চনত। উত্তৰটো হ'ব অপশ্যন চি 1939 চনত। 9 নম্বৰ কুৱেশ্যনত দিয়া আছে যে মোক তেজ দিয়া মই তোমালোকক স্বাধীনতা দিম এই বিখ্যাত বাণীটো কাৰ? অপশ্যন এ মহাত্মা গান্ধীৰ, অপশ্যন বি সুভাষ চন্দ্ৰ বসুৰ, অপশ্যন চি কেপ্টেইন সুশান্ত সিঙৰ, অপশ্যন ডি এটাও নহয়। উত্তৰটো হ'ব অপশ্যন বি সুভাষ চন্দ্ৰ বসুৰ। 10 নম্বৰ কুৱেশ্যনত দিয়া আছে যে কৰিম কিংবা মৰিম শ্লোগানটো কাৰ? অপশ্যন এ সুভাষ চন্দ্ৰ বসু, অপশ্যন বি মহাত্মা গান্ধীৰ, অপশ্যন চি মতিলাল নেহেৰুৰ, অপশ্যন ডি গফুৰ খানৰ। উত্তৰটো হ'ব অপশ্যন বি মহাত্মা গান্ধীৰ। 11 নম্বৰ কুৱেশ্যনটো হ'ল কোনটো আন্দোলনৰ সময়ত গান্ধীজীয়ে কৰিম কিংবা মৰিম শ্লোগান দিছিল? অপশ্যন এ ভাৰত ত্যাগ আন্দোলন, অপশ্যন বি অসহযোগ আন্দোলন, অপশ্যন সি আইন অমান্য আন্দোলন, অপশ্যন ডি এটাও নহয়। উত্তৰটো হ'ব অপশ্যন এ ভাৰত ত্যাগ আন্দোলন। 12 নম্বৰ কুৱেশ্যনত আছে যে অসহযোগ আন্দোলন কেতিয়া আৰম্ভ হয়? অপশ্যন এ 1920 চনৰ 1 আগষ্টত, অপশ্যন বি 1929 চনৰ ডিচেম্বৰত, অপশ্যন চি 1939 চনত, অপশ্যন ডি 1931 চনত। উত্তৰটো হ'ব অপশ্যন এ 1920 চনৰ 1 আগষ্টত। 13 নম্বৰ কুৱেশ্যনটো হ'ল যে আইন অমান্য আন্দোলনৰ প্ৰস্তাৱ কেতিয়া গ্ৰহণ কৰা হৈছিল? অপশ্যন এ 1929 চনৰ ডিচেম্বৰত, অপশ্যন বি 1930 চনৰ মাৰ্চত, অপশ্যন চি 1931 চনত, অপশ্যন ডি 1920 চনত। উত্তৰটো হ'ব অপশ্যন এ 1929 চনৰ ডিচেম্বৰত। 14 নম্বৰ কুৱেশ্যনত দিয়া আছে যে আইন অমান্য আন্দোলনৰ সময়ত ভাৰতৰ ভাইচৰয় আছিল? অপশ্যন এ লৰ্ড ডেলহাউচি, অপশ্যন বি লৰ্ড আৰউইন,
অপশন সি লর্ড মিন্টো, অপশন ডি লর্ড ক্যানিং। উত্তৰটো হ'ব অপশন বি লর্ড আৰউইন। ইয়াৰ পিছৰ কুৱেশ্যনটোত আছে যে টকিঅ'ত কোনে ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স লীগ গঠন কৰিছিল? অপশন এ লালা লাজপত ৰায়, অপশন বি ডেলহাউসি, অপশন সি রাসবিহারী বসু, অপশন ডি সুভাষ চন্দ্র বসু। উত্তৰটো হ'ব অপশন সি রাসবিহারী বসু। 16 নম্বৰ কুৱেশ্যনত দিয়া আছে যে আজাদ হিন্দ ফৌজৰ প্ৰতিষ্ঠাতা কোন? অপশন এ সুভাষ চন্দ্র বসু, অপশন বি ক্যাপ্টেন হুহান সিং, অপশন সি রবীন্দ্রনাথ ঠাকুর, অপশন ডি এজনো নহয়। উত্তৰটো হ'ব অপশন বি ক্যাপ্টেন সুহান সিং। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল যে 1931 চনৰ দ্বিতীয় ঘূৰণীয়া মেজমেলত কোনে প্ৰতিনিধিত্ব কৰিছিল? অপশন এ খান আব্দুল গফুৰ, অপশন বি মহাত্মা গান্ধী, অপশন সি মতিলাল নেহেৰু, অপশন ডি এটাও নহয়। উত্তৰটো হ'ব অপশন বি মহাত্মা গান্ধী। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল যে সীমান্ত গান্ধী বুলি কাক কোৱা হয়? অপশন এ মহাত্মা গান্ধী, অপশন বি মোহাম্মদ আলী জিন্না, অপশন সি খান আব্দুল গফুৰ খান, অপশন ডি খলিফা। উত্তৰটো হ'ব অপশন সি খান আব্দুল গফুৰ খান। ইয়াৰ পিছৰ কুৱেশ্যনত দিয়া আছে যে চৌৰি চৌৰাৰ ঘটনাত অগ্নি নিক্ষেপত কেইজন পুলিচৰ মৃত্যু হয়? অপশন এ 22 জন, অপশন বি 12 জন, অপশন সি 32 জন, অপশন ডি 42 জন। উত্তৰটো হ'ব অপশন এ 22 জন। ইয়াৰ পিছৰ কুৱেশ্যনত দিয়া আছে যে গান্ধী আৰউইন চুক্তি কেতিয়া সম্পাদিত হৈছিল? অপশন এ 1941 চনৰ 5 মাৰ্চত, অপশন বি 1942 চনৰ 5 মাৰ্চত, অপশন সি 1931 চনৰ মাৰ্চ মাহত, অপশন ডি এটাও নহয়। উত্তৰটো হ'ব অপশন সি 1931 চনৰ মাৰ্চ মাহত। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল যে 1932 চনত সাম্প্ৰদায়িক বাটোৱাৰা ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীগৰাকীৰ নাম হ'ল অপশন এ ৰামজে মেকডোনাল্ড, অপশন বি লৰ্ড মাউণ্ট, অপশন সি লৰ্ড মিন্টো, অপশন ডি লৰ্ড কাৰ্জন। উত্তৰটো হ'ব অপশন এ ৰামজে মেকডোনাল্ড। কেতিয়া চৌৰি চৌৰাত অসহযোগ আন্দোলনে হিংসাত্মক ৰূপ লয়? অপশন এ 1919 চনৰ 5 ফেব্ৰুৱাৰীত, অপশন বি 1921 চনত, অপশন সি 1922 চনৰ 5 ফেব্ৰুৱাৰীত, অপশন ডি 1931 চনত। উত্তৰটো হ'ব অপশন সি 1922 চনৰ 5 ফেব্ৰুৱাৰীত। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল কোন তাৰিখে বাল গংগাধৰ তিলকৰ মৃত্যু হৈছিল? অপশন এ 1919 চনৰ 1 আগষ্টত, অপশন বি 1920 চনৰ 1 আগষ্টত, অপশন সি 1921 চনৰ 1 আগষ্টত, অপশন ডি এটাও নহয়। উত্তৰটো হ'ব অপশন বি 1920 চনৰ 1 আগষ্টত। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল যে লণ্ডনত অনুষ্ঠিত হোৱা দ্বিতীয় ঘূৰণীয়া মেজমেলত কোনে কংগ্ৰেছক এককভাৱে প্ৰতিনিধিত্ব কৰিছিল? অপশন এ মহাত্মা গান্ধী, অপশন বি জয়নাল আবদিন, অপশন সি প্ৰেমচন্দ, অপশন ডি লৰ্ড ব্ৰাউন। উত্তৰটো হ'ব অপশন এ মহাত্মা গান্ধী। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল যে কেতিয়া পোনপ্ৰথমবাৰৰ বাবে সৰ্বভাৰতীয় স্তৰত হৰতাল পালন কৰা হৈছিল? অপশন এ 1919 চনৰ 6 এপ্ৰিলত, অপশন বি 1919 চনৰ 20 মাৰ্চত, অপশন সি 1919 চনৰ 1 এপ্ৰিলত, অপশন ডি 1920 চনত। উত্তৰটো হ'ল অপশন এ 1919 চনৰ 6 এপ্ৰিলত। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল যে গান্ধীজীয়ে সবৰমতী আশ্ৰমৰ পৰা দাণ্ডিলৈ কিয় গৈছিল? অপশন এ ৰাওলাট আইন ভংগ কৰিবলৈ, অপশন বি লোন আইন ভংগ কৰিবলৈ, অপশন সি কোৰ আইন ভংগ কৰিবলৈ, অপশন ডি এটাও নহয়। উত্তৰটো হ'ব অপশন বি লোন আইন ভংগ কৰিবলৈ। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল যে সবৰমতী আশ্ৰম আৰু দাণ্ডিৰ মাজৰ দূৰত্ব কিমান? অপশন এ 380 কিলোমিটাৰ, অপশন বি 400 কিলোমিটাৰ, অপশন সি 385 কিলোমিটাৰ, অপশন বি 410 কিলোমিটাৰ। উত্তৰটো হ'ব অপশন সি 385 কিলোমিটাৰ। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল যে জালিৱানৱালাবাগত পুলিচৰ গুলীত
কিমানজনৰ থিতাতে মৃত্যু হৈছিল? অপশ্যন এ 300 জন, অপশ্যন বি 385 জন, অপশ্যন সি 360 জন, অপশ্যন ডি 379 জন। উত্তৰটো হ'ব অপশ্যন ডি 379 জন। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল কেতিয়া পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন হৈছিল? অপশ্যন এ 1929 চনত, অপশ্যন বি 1930 চনত, অপশ্যন সি 1858 চনত, অপশ্যন ডি 1857 চনত। উত্তৰটো হ'ব অপশ্যন এ 1929 চনত। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল যে পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰা সভাৰ সভাপতি কোন আছিল? অপশ্যন এ মতিলাল নেহেৰু, অপশ্যন বি ইন্দিৰা গান্ধী, অপশ্যন সি জৱাহৰলাল নেহেৰু, অপশ্যন ডি মহাত্মা গান্ধী। উত্তৰটো হ'ব অপশ্যন সি জৱাহৰলাল নেহেৰু। কুৱেশ্যনটো হ'ল কেতিয়া গান্ধীয়ে লোণ আইন ভংগ কৰিবলৈ দাণ্ডিলৈ যাত্ৰা কৰে? অপশ্যন এ 1930 চনৰ 12 মাৰ্চত, অপশ্যন বি 1919 চনত, অপশ্যন সি 1941 চনৰ 12 মাৰ্চত, অপশ্যন ডি 1940 চনত। উত্তৰটো হ'ব অপশ্যন এ 1930 চনৰ 12 মাৰ্চত। আজিৰ বাবে এইখিনিয়েই, ধন্যবাদ। আৰু যদি তোমালোকে ভিডিঅ'টো চাই ভাল পাইছা আৰু উপকৃত হৈছা তেনেহ'লে নিশ্চয় চেনেলটোক ছাবস্ক্ৰাইব কৰিবা আৰু তোমাৰ বন্ধু বান্ধৱীলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা।